আপোনাক ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ এই ধৰ্ণা কাৰ্যসূচীত যোগদান কৰাৰ কাৰণে আৰু আমাক দুই এষাৰ কথা ক'বলৈ সুযোগ দিয়াৰ কাৰণে। প্ৰথম কথাটো হ'ল যোৱা আগৰ ৰাতিটোত কোনো ৱাৰেণ্ট নোহোৱাকৈ কোনো নথকাকৈ হঠাৎকৈ পিছ ৰাতিত গৈ তেওঁলোকৰ ঘৰৰ পৰা ডাৱৰ দেখাব নাৰ্জাৰী, হিতেশ বসুমতাৰী, বিক্ৰম টিমৰীক এই ধৰণে এৰেষ্ট কৰা কাৰ্যসূচী সঁচাকৈ অগণতান্ত্ৰিক। আমি ধিক্কাৰ দিছোঁ যে এই ধৰণৰ যদি গণতান্ত্ৰিক অধিকাৰখিনি কাঢ়ি লোৱা হয় জনসাধাৰণৰ পৰা, তেওঁ গণতন্ত্ৰ কেনেকৈ বাচিব? এইসকল ব্যক্তিয়ে এনেকৈ অপৰাধ কৰিছিল, এনেকৈ দুখ কৰিছিল, যাৰ কাৰণে তেওঁলোকক এই ধৰণে মাজনিশাতে এৰেষ্ট কৰিব লগা হ'ল। তেওঁলোকেতো কোনো অপৰাধ কৰা নাই। ডাৱৰ দেখাব নাৰ্জাৰী এজন সমাজসেৱক, তেওঁ যোৱা উপেন্দ্ৰনাথ ব্ৰহ্মৰ লগত একেলগে থাকি আন্দোলন কৰি অহা লোক। যোৱা 1947 চনৰ পৰাই বড়োসকলৰ পৃথক ৰাজ্যৰ কাৰণে আন্দোলন কৰি অহা লোক। সেই লোকসকলে আজি আহি এনেকুৱা অৱস্থাত মুখামুখি হ'বলগীয়া হৈছে যে পৃথক ৰাজ্যটো দূৰৰে কথা, পৃথক অট'নমাছ কাউন্সিলৰ দূৰৰে কথা, এতিয়া আমি যিখিনি ভোগ কৰি আহিছিলোঁ যে কোকৰাঝাৰৰ দৰে লোকসভা সমষ্টিটো, এই লোকসভা সমষ্টি আমি সৰুৰ পৰাই পাই আহিছোঁ, যুগে যুগে পাই আহিছোঁ যে সকলো সময়তে প্ৰতিবাৰতে জনজাতি সংৰক্ষিত অঞ্চল। কিন্তু জনজাতি সংৰক্ষিত অঞ্চলটোক এইবাৰ ডিৰিজাৰ্ভ কৰিবলৈ গৈ আছে আৰু লোকসভা সমষ্টিৰ সংখ্যা বৃদ্ধিৰ নামত ওদালগুৰিত আৰু এটা দিয়া হ'ল যদিও সেয়াও নন এছ টি। গতিকে নন এছ টি দুয়োটাই হৈ গ'ল, তেনেহ'লে আমি থাকিম ক'ত, যাম ক'ত? অথচ এই অঞ্চলটো এটা সময়ত আছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লক অঞ্চল, যি অঞ্চলক জনজাতীয় সংখ্যাগৰিষ্ঠ আছিল কাৰণেই ইয়াক ট্ৰাইবেল বেল্ট এণ্ড ব্লক হিচাপে স্বীকৃতি দিয়া হৈছিল। আজি সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত জনজাতীয় সংখ্যাটো দূৰৰ কথা, আজি তেওঁলোকৰ যিখিনি অধিকাৰ লোকসভা সমষ্টিৰ যি সংৰক্ষিত অঞ্চল, সেই সংৰক্ষিত অঞ্চলটোক সংৰক্ষিত কৰিবলৈ গৈ আছে। আৰু সেইটোৱে অকল নহয়, জিলা বিভাজনৰ নামত যি ধৰণৰ কাৰ্যসূচী চলি আছে আৰু 6 শিডিউলৰ নামত আমাক যেতিয়া 2003 BTC চুক্তি স্বাক্ষৰিত হৈছিল, 6 শিডিউলৰ অধীনত অনা হৈছিল আৰু সেইকাৰণে BTC এৰিয়াৰ সমষ্টিক 40টা সমষ্টিৰ ভিতৰত 30টাকেই কি কৰা হৈছিল, ST সংৰক্ষিত কৰা হৈছিল, অৰ্থাৎ 75% সংৰক্ষিত কৰা হৈছিল। কিন্তু তিনিগৰাকী ব্যক্তিক কি এইবিলাকৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে এৰেষ্ট কৰা হ'ল নেকি? প্ৰশ্নটো আমাৰ। এইগৰাকী ব্যক্তিসকলে এই সমষ্টিৰ ক্ষেত্ৰত লোকসভা সমষ্টি হওক বা 6 শিডিউলৰ যিকোনো অধিকাৰ ভংগ কৰাৰ ক্ষেত্ৰতে হওক তেওঁলোকে মাত মাতি অহাৰ কাৰণে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লক সংৰক্ষণ কৰিব লাগে বুলি মাত মাতি হোৱাৰ কাৰণে এইটোৱে তেওঁলোক অপৰাধ হ'ল নেকি, যাৰ কাৰণে তেওঁলোকক এৰেষ্ট কৰা হ'ল? নহ'লে এনে কি অপৰাধ আছিল যাৰ কাৰণে তেওঁক এৰেষ্ট কৰিব লগা হ'ল? এই পৰিকল্পনা যদি আছে, তেওঁলোকে যদি জানিছেই, তেনে ইমান দিনে কিয় এইটো কৰা হোৱা নাছিল? ইমান সহজ, ইমান ষ্ট্ৰং আমাৰ যিটো পুলিচ বাহিনী আছে অসমত, সেই ষ্ট্ৰং পুলিচ বাহিনী থকা স্বত্তেও কেনেকৈ হিতেশ বসুমতাৰীৰ ঘৰত এই অস্ত্ৰ কেনেকৈ থাকিব বোলে, ইমানে কেনে থাকিব বোলে? তাৰমানে কি এইটো সম্পূৰ্ণ মেকিং? তাৰমানে আমাৰ এইটো এটা অভিজ্ঞতা হৈছে যোৱা 2012 চনতো যেতিয়া কোকৰাঝাৰত বড়ো আৰু মুছলমানৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল, সেই সময়তো সেই একেই ধৰণৰে আমাৰ মনোজ কুমাৰ ব্ৰহ্মৰ ঘৰত অস্ত্ৰত পোৱা অজুহাত দেখুৱাই তেওঁক এৰেষ্ট কৰা হৈছিল। কিন্তু সেয়াটো অস্ত্ৰ থকাৰ কথাই হ'ব নোৱাৰে। আৰু যি সময়ত এতিয়া শান্তি চুক্তি হৈয়ে গ'ল, শান্তি চুক্তি হৈ যোৱাৰ পিছত আজি হিতেশ বসুমতাৰীৰ ঘৰত কেনেকৈ থাকিব বাৰু অস্ত্ৰ? এইটো কিবা ষড়যন্ত্ৰ আছে নেকি? নিশ্চয় থাকিব লাগিব। তেওঁলোকক এৰেষ্ট কৰি বৰ্তমান যে নতুন চামে আকৌ বৰ্তমান BTC চুক্তিৰ মাধ্যমেৰে যিবোৰ অধিকাৰ আগৰ BTC যিবোৰ অধিকাৰ, সেই অধিকাৰ খৰ্ব কৰা হৈ আছে। অকল সল্লতা ডিপাৰ্টমেণ্টেই নহয়, বিভিন্ন দিশতো সকলো ক্ষেত্ৰতেই যিধৰণে আকৌ BTC থকাকালীন যিখিনি অধিকাৰ পোৱা গৈছে, সেই অধিকাৰসমূহ পূৰাপূৰি খৰ্ব কৰি থকা হৈছে। এই খৰ্ব কৰি থকা অধিকাৰবিলাকৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে এতিয়া আৰু একো উপায় পোৱা নাই। এতিয়া এই ধৰণে এটা অনুভৱ হৈছে বড়ো ৰাজ্যবিলাকৰ যে এতিয়া আৰু আমাৰ কোনো BSC, কোনো BTC, কোনো BTR আমাক কেতিয়াও সংৰক্ষিত কৰিব নোৱাৰে, আমাক মুক্তি দিব নোৱাৰে। এটাই মাত্ৰ উপায় আছে বড়ো সমস্যা সমাধান হোৱাৰ, সেয়া হৈছে পৃথক বড়ো ৰাজ্য।
আৰু এই পৃথক বড়ৰাজ্যৰ কাৰণে পুনৰবাৰ যেতিয়া জাগৰণ আৰম্ভ হৈছে বনচুৰ মাধ্যমেৰে হওক বা বিভিন্ন সংগঠনৰ মাধ্যমেৰে হওক এই যে সংগঠনবিলাকে একত্ৰিত হৈ পুনৰ বড়োবিলাকৰ কাৰণে পৃথক বড়ৰাজ্যৰ অধিকাৰৰ কাৰণে আন্দোলন কৰাৰ কাৰণে যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে সিমূৰ কৰি দিয়াৰ কাৰণে আৰম্ভণিতে নিষেধ কৰি পেলোৱাৰ কাৰণে এই ষড়যন্ত্ৰবোৰ চলিছে আৰু এই ষড়যন্ত্ৰৰ পৰিণাম হৈছে এই প্ৰথম পদক্ষেপ আমিতো ভাবোঁ এয়া আৰম্ভণিহে ইয়াৰ পিছত হয়তো আৰু কোন কাক কাক এৰেষ্ট কৰা হ'ব কি কাৰণত এইটো মানে ভৱিষ্যতে নিশ্চয় ক'ব গতিকে আমাৰ ধাৰণা যে এই ধৰণৰ যদি প্ৰক্ৰিয়া চলি থাকে আৰু বড়োবিলাকক ছিন্ন ভিন্ন কৰি বিভিন্ন দল সংগঠন বিভাজিত কৰি তথাকথিত বিটিআৰৰ নামত বড়োসকলৰ অধিকাৰবিলাক কাঢ়ি লৈ যায় তাৰ বিৰুদ্ধে মাত মাতিলেই যেন কাৰোবাক এৰেষ্ট কৰিব তাৰ বিৰুদ্ধে মাত মাতিলেই কোনোবা কাৰোবাক মানে বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিব এই প্ৰক্ৰিয়াক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আমি গৰিহণা দিছোঁ আৰু সেয়েহে আপোনালোকৰ মাধ্যমেৰে মই এইখিনিয়ে আহ্বান জনাব বিচাৰিছোঁ যে যিসকল ব্যক্তি তেনেকুৱা ব্যক্তিক এৰেষ্ট কৰা হৈছে সেই ব্যক্তিসকলক অতি সোনকালে মুক্ত কৰি দিব লাগে আৰু তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ ৰাজ্যিক চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ আৰু সেই উপলক্ষেই আজি আমি ইয়াত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ ধন্যবাদ।